ঘৰত বিয়া খাই অহাৰ পিছত ইমান গা বেয়া হৈছে মানে জ্বৰ চৰ্দি কাহ চব হৈছে একেলগে আৰু হাজবেণ্ডৰো গেছ উঠি একদম মানে ইনজেকশ্যন ল'ব লগা হৈছে সেইখিনি বতৰটো বেয়া মানে বতাহ ধূলি পূৰা গা বেয়া ডক্টৰক দেখাইছোঁ এতিয়া মেডিচিন খাই আছোঁ বাৰু কিন্তু মানে কমপ্লিটলি ভাল পোৱা নাই গাটো উইক উইক লাগি আছে এতিয়া ভাবিছোঁ অকণমান বগৰী আনি দিছে মানে দাদা এজনে এই বগৰী অকণমান মিঠা আচাৰ বনাওঁ সেই আৰু ঠিক আছে দেখাওঁ বাৰু আৰু এয়া মই টাৱাখনত মই গোটা মছলা কিছুমান লৈছোঁ গোটা ধনিয়া গোটা জিৰা আজৱাইন পাঁচফোৰণ আৰু শুকান জলকীয়া অকণমান কেঁচা গোন্ধটো যোৱালৈকে মই অকণমান ফ্ৰাই কৰিম তাৰপিছত মই এইখিনি মিক্সিত গ্ৰাইণ্ড কৰিম আৰু এটা চচপেনত মই গুড় লৈছোঁ আৰু এইখিনি মই গলাই ল'ম ধুনীয়াকৈ এইটো কেৰাহীত মিঠাতেল লৈছোঁ আৰু এয়া মই মানে মিঠাতেল অকণমান গৰম কৰি কিনে ঠাণ্ডা হ'ব দিছোঁ তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত আকৌ জুইটো মিডিয়াম ফ্লেমত দি কিনে বগৰীখিনি দি কিনে ভালকৈ লৰাই দিছোঁ বগৰীখিনি ভালকৈ তেলত মিক্স হোৱাৰ পিছত মই যিখিনি গুড়ৰ পানী বনাই থৈছিলোঁ সেইখিনি দিছোঁ আৰু দি কিনে এইখিনি অকণমান ভালকৈ ভাজিব লাগিব যেতিয়ালৈকে মানে একদম ডাঠ হৈ নাযায় আৰু বগৰীখিনি ধুনীয়াকৈ কণ্টিনিউ লৰাই থাকিব লাগিব কাৰণ তলত লাগি যোৱাৰ ভয় থাকে আৰু এইখিনি ডাঠ হৈ যোৱাৰ পিছত মই যিখিনি মছলা বনাই থৈ দিছিলোঁ সেইখিনি দিছোঁ দি আকৌ ভালকৈ মিক্স কৰিছোঁ শুনাই এইটো কোন আছে শুনাই এইটো No. 1, 2, 3 ভাত খাব লাগে না আৰু এয়া জীয়ানো গা চা ধুৱাই কিনে অকণমান বিজি কৰি দিছোঁ তাক ধুনীয়াকৈ কৰা দেই এনেকৈ বিজি ৰাখিব লাগিব উপায় নাই নাজিয়া অ' বাই গড ইমান বিজি কি ড্ৰয়িং কৰিছা চাওঁ হ'ব দিয়া হৈ গ'ল পানীত মিক্স কৰা তাৰপিছত কৰা ড্ৰয়িং কৰা ভাল হৈছে দিয়া আৰু মই মাছ বনালোঁ দাইল ৰাতিপুৱাই বনাইছোঁ কেপচিকাম আৰু ফ্ৰাই তাৰপিছত তিতা ভাবিছোঁ আজি ভেজ হয় আৰু ভেলেণ্টাইন ডে দিনাখনে হাজবেণ্ডে ভেলেণ্টাইনছ গিফ্ট আনি থৈ দিছে মানে গিফ্ট আনিকে মোক মানে সুধি কিনে চইচ কৰি কিনে আনিব দিয়ে এইবাৰ ফাৰ্ষ্ট টাইম চাগে মানে মই নজনাকৈ আনি থৈ দিছে মানে ইয়াৰৰিং 12 যোৰমান আছে কিবা এটা ছাইটৰ পৰা অৰ্ডাৰ কৰিছে মানে ইমান ধুনীয়া আৰু মানে বেমাৰৰ মাজতো গিফ্ট আহি কিনে মানে হাঁহি উঠি গ'ল কিমান কেজিৰ আছে আৰু জিমিলৰ খং উঠিছে তাইৰ কাৰণে বোলে গিফ্ট অনা নাই তাইকো লাগে ভেলেণ্টাইন গিফ্ট আৰু ইয়াৰ নেক্সট দিনা শিৱৰাত্ৰি আছিলে আৰু শিৱৰাত্ৰিৰ কাৰণে মই লংকেশ্বৰ মন্দিৰতে আহিলোঁ ঘৰতো অলপ শৰাই দিলোঁ আৰু গোটেই দিনটো যিহেতু ব্ৰত ৰাখিম সেইকাৰণে মই ভাবিলোঁ যাতে অকণমান চাকি বন্তি লগাই আহোঁ আৰু বহুত মানুহ হৈছিলে সেইদিনাখনে প্ৰত্যেকবাৰে যাওঁ যিহেতু এইবাৰো ভাবিলোঁ এবাৰ গৈ আহোঁ হাজবেণ্ড যোৱা নাই গাটো অলপ বেয়া কাৰণে মই ভাড়া ঘৰৰ মানুহৰ লগতে গ'লোঁ আৰু তাতে ইহঁতে জিলমিল আৰু জীয়ানে কিবা কিবি কিনিলে কিবা কিবি খালোঁ খাই কিনে তেনেকৈ চাকি বন্তি লগাই ঘূৰি আহিলোঁ চ' বহুত ভাল লাগিলে গৈ কিনে আৰু ইভিনিং আমাৰ ঘৰৰ ওচৰতে এঘৰ মানুহে বহুত ডাঙৰকৈ শিৱৰাত্ৰি কৰে প্ৰত্যেক বছৰে আমাকো মাতিছিলে চ' মই বৌ তাত গ'লোঁ জীয়ানক লৈ গ'লোঁ গৈ তাতে অলপ খিচিৰি আহিলোঁ আৰু ৰাতি মই মানে মাটাৰ পনীৰ বনাম বুলি ভাবিলোঁ একদম ইজি ৰেচিপি এটা যদি মানে সৰু ল'ৰা ছোৱালী আছে একদম কম টাইমতে মানে কুকাৰতে হৈ যায় চ' মই টাৱা এখনত মানে পনীৰ লৈছোঁ আৰু ফ্ৰাই কৰি লৈছোঁ ইমান বেছি ফ্ৰাই কৰা নাই অলপ এনেই ফ্ৰাই কৰি লৈছোঁ তাৰপিছত কুকাৰত তেল দি কিনে তাত জিৰা পাঁচফোৰণ শুকান জলকীয়া তেজপাত ইলাচি আদা নহৰু পেষ্ট পিঁয়াজ এনেকৈ দি ভালকৈ ফ্ৰাই কৰি ল'ম
এইটো মানে 1 pot মটৰ পনীৰ বুলি ক'ব পাৰি তাৰপিছত মই দিছো 3টা মান বিলাহী গ্ৰাইণ্ড কৰি কিনে তাৰপিছত বিলাহীখিনি অলপ ফ্ৰাই কৰি কিনে মই তাত মছলা দিছো কিবা কিবি মানে ধনিয়া গুড়ি হালধি পনীৰ বাটাৰ মছলা যি যি মছলা আছে আৰু দিব পাৰে তাৰপিছত মই এইখিনি কেঁচা মটৰখিনি দি দিছো তাৰপিছত ভালকে ফ্ৰাই কৰিম আৰু তাৰপিছত মই পনীৰখিনি দিছো যিখিনি ফ্ৰাই কৰি থৈছো তাৰপিছত মই ইয়াতে গাখীৰ দিছো আৰু পানীও দিম অকণমান দি কিনে আকৌ ভালকে লৰাই কিনে অকণমান চেনিও এড কৰিছো তাৰপিছত হুইচেল দিম 3-4টা মান হুইচেল যোৱাৰ পিছত মই কচুৰি মেথি দিছো ক্ৰীম দিছো আৰু ঘি বা বাটাৰ দি কিনে আকৌ ভালকে বইল হ'ব দিম 3-4 মিনিট মান আৰু মানে এইকেইদিনে মটৰৰ চিজন হয় কেইদিনমান পিছততো যাবই চ' আৰু মানে বহুত ইজি হয় এটা কুকাৰতে ধুনীয়াকে হৈ যায় আৰু এয়া হৈ গ'ল মটৰ পনীৰ যেনে ডিনাৰ কৰি আছে দি থৈ দিছো সকলো শিকক নিজে খোৱাটো না যে পনীৰ খাই আছা হা খোৱা চা নাকটো মুচি দিছো খোৱা ৰুটিখিনিও খোৱা ৰুটি আৰু 20 ফেব্ৰুৱাৰীত মোৰ যিহেতু হাজবেণ্ডৰ বাৰ্থডে চ' মই কেকটো মানে অনলাইন অৰ্ডাৰ কৰিছিলো যেতিয়া অৰ্ডাৰ কৰিছিলো তেতিয়া ৰাউণ্ড দেখিছিলো চীজ কেক মানে অলপ ডাঙৰ দেখিছিলো কিন্তু এনেকুৱা আহিলে আৰু বেলেগ ফ্লেভাৰ এটাও দিছো চকলেট ফ্লেভাৰ কিন্তু উপায় নাই আৰু এইটোৱে কাটিম হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ ব্লেছ ইউ হেপী বাৰ্থডে ডিয়াৰ পাপা হেপী বাৰ্থডে টু ইউ ঠিক আছে মোৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলো আকৌ এটা নতুন ভিডিঅ' লৈ অতি সোনকালে লগ পাম তেতিয়ালৈকে থেংক ইউ